আজি ক'ৰবালৈ ফুৰিব যাওঁ বল গধূলি গধূলি যাব পাৰি মই ফ্ৰীয়ে আছোঁ পাৰি বিদ্যাৰ্থহঁতকো কওঁ অঁ ফোন কৰি দি সিহঁতক গধূলি 4:30 5টামান বজাত আহি যাম অঁ ওলাই নে কি হৈ যাব যাওক যাওক ককা ক'লৈ যায় আহিছোঁ ৰ'বা দুৰ্বল যেন পাইছোঁ দেখোঁ কিবা লাগিব নেকি ভোক লাগিছে পাপা এষাৰি মৰমৰ মাতৰ ভোক নাই যদি কেনেদৰে সহায় কৰিম বাৰু আপোনাক বহুত দিন হ'ল একো খোৱা নাই একো খোৱা নাই অলপ আগতচোন ক'লে আকৌ ভোক নাই বুলি এতিয়া আকৌ একো খোৱা নাই বুলি ক'লে কি জানা কিছু বয়সত মই সন্তান পুত্ৰৰ মৰম পাব লাগে সেইটো বয়সত মই এনেদৰে শিক্ষা খুজি আছোঁ তোমালোকৰ দৰে ল'ৰাইজনক এনেদৰে সন্মানেৰে মৰমৰ এষাৰি মাত মাতিছে মোৰ তাতেই ধৰি তোমালোকৰ এই আন্তৰিকতা দেখা পাই মোৰ খুব ভৰি গৈছে আশীৰ্বাদ কৰিছোঁ অনাগত জীৱনত তোমালোক বহুত আছে সঁচা গোপাল মই এওঁৰ দৰে মাটিৰ মানুহ দেখাই নাছিল ইমান সহজ সৰল মানুহ